আছে মোৰ নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। তো পাছবেলা হ'ল, দুপৰীয়াটো হ'ব নাই, মানে ৰাতিপুৱা ব্লগ বনাম বুলি, কিন্তু পটককৈ কিবা এটা অকণমান ভাবিলোঁ তো বোলো শ্বেয়াৰ কৰোঁ, কিবা এটা বনাম আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। এয়া ৰিপুৱা এইফালে বতৰটো ইমান বেয়া, চাওক এনেকৈ এতিয়া আমি চকলেট কেক বনাওঁ, তো আপোনালোকক দেখাওঁ, আহক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তো এয়া ময়দা ল'ব লাগিব, মানে আপুনি এটা সৰু কাপত যদি লয়, এইটোতো সৰু কাপ হয়, সেইটো কাৰণে মই 2 কাপ লৈছোঁ। জেগাডোখৰ বহুত লেতেৰা হৈ গৈছে, উপায় নাই, এনেকুৱা হয়ে যেতিয়া কিবা এটা বনাব লওঁ, গোট অৱস্থা নাইকিয়া হৈ যায়। এই সৰু কাপটোৱে আপোনালোকে এনেকুৱা সৰু কাপ ল'লে 2 কাপ ল'ব, আৰু যদিহে আপুনি ডাঙৰ চাইজৰ কাপ লয় তেন্তে ময়দা 1.5 কাপ দি। তো এয়া বেকিং চ'ডা ল'ব লাগিব আপোনালোকে। তো বেকিং চ'ডা, বেকিং পাউডাৰ নহয় হা, এইটো বেকিং চ'ডা। তো ইমান অলপ দেখিছে, তো ইমান অলপ দিলেই হ'ল, জাষ্ট চামুচ বাটাৰ জাষ্ট অলপ দি ল'ব। তাৰপাছত আপোনালোকে এয়া বেকিং পাউডাৰ, যদি ডাঙৰ চামুচ হয় তেন্তে 1.5 কাপ দিব, সৰু হ'লে 2 চামুচ দিব। মই 1.5 চামুচ দিছোঁ। তাৰপিছত এতিয়া ধুনীয়াকৈ চালি ল'ব এইখিনি, যাতে কিবা বেয়া গোটা কিবা থাকে তো চালনীত ধুনীয়াকৈ থাকি যাব। এতিয়া মই ডিম 4টা দিওঁ, কিছুমানে 3টা দিয়ে, কিন্তু মই 4টা দিওঁ। তো এনেদৰে লৈ ল'ব ডিম 4টা ফালি। মানে ডিমৰ বাকলি পৰি গ'ল, এনেকৈ এইটো আঁতৰাই ল'ব লাগিব, নহ'লে মুখত লাগিলে বহুত বেয়া লাগে খাবলৈ। তাৰপাছত আপোনালোকে ধুনীয়াকৈ মিক্স কৰি ল'ব এইখিনি। তো এয়া আমাৰ ৰাজে মিক্স কৰি আছে। এইটো আমাৰ ঘৰৰ সন্মুখৰ হয়, প্ৰায় মোৰ লগত থাকে, সি আহে আমাৰ ঘৰতে থাকে দিনত। তো আমি দুইটাকে বনাই মেলি খাওঁ। তো এয়া চেনি দি দিব আপোনালোকে তাকে। এই সৰু কাপটো হ'লে আপোনালোকে 2 কাপ দিব লাগিব। যদি এনেকুৱা চাইজৰ ডাঙৰ হয় কাপটো, তেন্তে আপোনালোকে 1.5 কাপ দিলেই হ'ল। এতিয়া ধুনীয়াকৈ মিক্স কৰিবলৈ, চেনিখিনি যেতিয়ালৈকে গলি নাযায় তেতিয়ালৈকে আপোনালোকে মিক্স কৰিব লাগিব ধুনীয়াকৈ। অলপ টাইম লাগিব এইখিনি, কাৰণ চেনিখিনি গোলালৈকে আমি মিক্স কৰিব লাগে, তো অলপ টাইম লাগে। তো এই আমাৰ ৰিকু শুই আছে, টোপনি এইডোখৰতে থাকে। আমি কিবা বনাই থাকিলে সি এইডোখৰতে থাকিব, যেতিয়ালৈকে কিবা বনাই শেষ নহয়, খোৱা বোৱা শেষ নহয়, তেতিয়ালৈকে কিটচেনতে আৰু তো এইফালে ৰাজে মিক্স কৰি আছে। হাত বিষাইছে, হ'লেও মোক নাই দিয়া কিন্তু ই কৰিবলৈ। তো মোৰ লগ আৰু এটা আহিছিলে, সি আজিকালি নহা হ'ল। তো মই কিবি হ'লে তাক হেল্প লওঁ, সি হেল্প কৰি দিয়ে। দুয়োটা কিবা খাব হ'লে দুয়োটা একেলগে খাওঁ। মই কিবা বনালে তাক মাতোৱে আৰু, কাৰণ মই অকলে খাই বহুত বেয়া পাওঁ। তো তাক মাতোঁ, কাৰণ যিকোনো বস্তু মাহঁতে নাখায় ন। তো কফি যেনেকৈ বনালে একেলগে খাওঁ। তো থাকে আৰু দিনটো মোৰ লগ হৈ হেল্প কৰে বহুত, মোক বহুত ভাল হ'ল আজিকালি। আগতে অলপ দুষ্ট আছিলে, বাট বহুত ভাল হ'ল এতিয়া বুলিছে তো অলপ হৈছে আৰু অলপ টাইম লাগিব, অলপ ঘুলিব লাগিব। বাকীখিনি ৰেডি কৰোঁ তেতিয়ালৈকে। চকলেট পাউডাৰ বেছি নহয়, আধা কাপ দিব লাগে। যিহেতু এইটো কাপেৰে
ময়দা 2 কাপ, যেহেতু কাপটো যদি সৰু হয় তেন্তে 2 কাপ দিব এনেকৈ। তাৰপাছতে এনেকুৱা ডাঙৰ চামুচেৰে বেকিং চামুচ 1.5 চামুচ, তাৰপাছতে আৰু আপুনি বেকিং চ'ডাটো 4/4 অংশ মানে ইমানটো দিব, অলপ মানে জাষ্ট। তাৰপৰা আৰু কোকো পাউডাৰ, যিটো চকলেট পাউডাৰ হয়, আধাটো। তো এইখিনি ইয়াৰ লগত এনেকৈ মিক্স কৰিব লাগে। মিক্স তাৰ পাছত এনেকৈ কুহুমীয়া গৰম পানী ল'ব, 2 চামুচমান ল'ব, ল'লে হ'ল। চামুচত অলপ কফি ল'ব, কফি লৈ পিনে এই গৰম পানীখিনিত মিক্স কৰি দিব। মিক্স হৈ গ'ল। মিক্স কৰি পিনে এই যিখিনি বেটাৰ বনালোঁ সেইখিনিত আপোনালোকে দি দিব। বেটাৰখিনি ৰেডি হৈ গ'ল। তাৰ হাত বিষালে আকৌ মই মিক্স কৰিবলগীয়া হ'ল, মানে হ'লেই আৰু অলপ হ'লেও অলপ মিলাই দিলোঁ আৰু। তো এনেকুৱা কনচিষ্টেঞ্চিটো হ'ব লাগিব। একাপ ৰিফাইন দিব লাগিব, সেই কাপটোৱে ৰিফাইন দি ধুনীয়াকৈ মিক্স কৰিব লাগিব। তো এতিয়া যিহেতু আমি কুকাৰত বনাম, অভেনত নহয়, তো কুকাৰটো আপুনি ধুনীয়াকৈ মুখনিখন মাৰি দিব। মুখনিখন মাৰি দি জুইটো 5 মিনিটমান গৰম হ'ব দিব। হাই আৰু মিডিয়ামত থৈ দিব, একেবাৰে কমাই নিদিব। তাৰপাছত আপোনালোকে ড্ৰাই ফ্ৰুটছ দি দিব, যি আছে। মোৰ ওচৰত কাজু আছিলে, চ' মই কাজুকে দিলোঁ। চকলেট চিপ্ছ দিব পাৰে, তো মোৰ ওচৰত চকলেট চিপ্ছ নাই, তো যি আছিলে মই তাকে দিলোঁ। কাজু মিক্স কৰিব ধুনীয়াকৈ। তো অকণমান মই গাখীৰ দি দিছোঁ, টেষ্টটো আৰু ভাল হ'বৰ কাৰণে। আপোনালোকে পাৰিলে বাটাৰ থাকিলে বাটাৰ অকণমান গলাই পিনে দি দিব ধুনীয়াকৈ, আৰু ভাল লাগে। তো মিক্স কৰি ল'ব এতিয়া। মই আপোনালোকৰ এটা এটাকৈ বস্তুখিনি দেখাইছোঁ, সেইকাৰণে অকণমান দীঘল হৈছে, তো ভালকৈ চাব। এইফালে দেউতালে চাহ বনালোঁ মাজতে। কালাৰটো ঠিকেই হৈছেনে বাৰু কমেণ্টত জনাব, কেনেকুৱা হৈছে চাহৰ কালাৰটো। তো এনেকুৱা এখন দেখিছেনে, প্ৰায় মানুহৰ ঘৰত থাকে। তো এনেকুৱা এখন দি ল'ব লাগিছিলে প্ৰথমতে, এতিয়া দিলেও একো নহয়, অলৰেডি তো এনেকৈ মুখখন মাৰি থৈ দিব। তো এয়া হাই ফ্লেমত, মানে মিডিয়াম টু হাইত দি দিব। তো টিফিন যিটোত বনাব, তো আপোনালোকে এনেদৰে ৰিফাইন অলপ দিব টিফিনটোত, ধুনীয়াকৈ সানি দিব টিফিনটোত, যাতে চাৰিওফালে লাগে। এয়া দেখিছেনে মই কেনেকৈ লগাই লৈছোঁ। তো টিফিনটোত এনেকৈ লগাই ল'ব, তেতিয়া মানে কেকটো লাগি নধৰে। এনেকৈ লগাই হৈ গ'ল। এতিয়া তাৰপাছত ইয়াত ময়দা অলপ দি দিব, জাষ্ট অলপ, যাতে টিফিনটো গোটেই টিফিনটোতে লাগি যায়। তো এনেকৈ ধুনীয়াকৈ লগাই দিব। মানে যিমান ৰিফাইনটো যেনেকৈ লগালে তেনেকৈ মানে ময়দাখিনিও এনেকৈ ধুনীয়াকৈ লগাব যিমান পাৰে। তো গোটেইটো নালাগিলেতো মই আৰু অলপ ময়দা দি লৈছোঁ। তেনেকৈ ধুনীয়াকৈ লগাই ল'ম। এইটো প্ৰচেছত কৰিব, তেতিয়া কেকটো লাগি নধৰে।
আৰু যিখিনি এক্সট্ৰা থাকিব ন এইখিনি পেলাই দিব ধুনীয়াকৈ। তো এতিয়া গৰম হৈ গ'ল কুকাৰটো। এতিয়া যিখিনি বেটাৰ বনালোঁ উঠনিৰ পৰা ইমান কষ্ট কৰি, তো এইখিনি ধুনীয়াকৈ ঢালি দিব ইয়াত। ধুনীয়াকৈ ঢালি ল'ব। তাৰপাছতে এনেকৈ অলপ টিফিনটো ঢকিয়াই দিব, যাতে ভিতৰৰ যিবোৰ বাবলছ থাকে, গেছ হৈ থাকে, সেইখিনি ধুনীয়াকৈ বাহিৰলৈ ওলাই থয়। তো এনেকৈ অলপ পাৰি দিব। তাৰপিছত ওপৰত আকৌ অলপ কাজু বা ড্ৰাই ফ্ৰুইটছ যি আছে দি দিব। আপোনালোকৰ চকলেট চিপ্ছ কিনিব পাৰে দোকানত। তো আমাৰতো গাঁৱত ইয়াত নাথাকে, তো যেতিয়া টাউন যাব তেতিয়া আপোনালোকে লৈ আহিব। চকলেট চিপ্ছ দিলে আৰু ভাল লাগে। তো এনেদৰে দি দিব আলমণ্ডছ, কাজু। তো মই অকল কাজু দিলোঁ। তাৰপাছত ধুনীয়াকৈ আৰামছে টিফিনটো বঢ়াই দিব। কুকাৰ মুখনি মানে সন্মুখৰ মুখখন ডাঙৰ হ'ব, যাতে টিফিনটো সোমাই ধুনীয়াকৈ, হাতত নহ'লে পুৰিব। তো আৰামকৈ ধুনীয়াকৈ সাৱধানে ভৰাই দিব টিফিনটো। তো কুকাৰৰ মুখনি মাৰি দিব। তাৰপৰা হাই টু মিডিয়ামত ধুনীয়াকৈ গেছটো দি দিব। যেতিয়ালৈকে কেকটো ফুলি নাহে তেতিয়ালৈকে হাইটো মিডিয়ামত দিব জুইটো। মই ধুনীয়াকৈ কিটচেনটো চাফা কৰি ল'লোঁ, যিহেতু বহুত খেলি মেলি লেতেৰা বেতেৰা হৈ গৈছিলে। তো বস্তুবোৰ ধুনীয়াকৈ মই ফ্ৰিজত ভৰাই দিলোঁ। যিমান বাচন আছিলে সেইবোৰ চব ধুনীয়াকৈ ধুলোঁ মই এতিয়া। এতিয়া কেকটো ফুলিলে, এনেকুৱা যদি ফুলি যায় ধুনীয়াকৈ, ফুলি যোৱাৰ পাছত আপুনি একেবাৰে জুইটো ল' কৰি দিব। এতিয়া সিজিব দিব ধুনীয়াকৈ। তো এয়া আমাৰ ৰেডি হৈ গ'ল চকলেট কেক। তো কালাৰটোতো ভালেই আহিছে, চাওক ধুনীয়াকৈ, আকৌ লগা নাই। বহুত ছফ্ট হৈছে। তো কাটি দেখাইছোঁ আপোনালোকক। এয়া গৰম হৈ আছে, ধোঁৱা ওলাই গৈছে। তো মই এয়া কেকখিনি ধুনীয়াকৈ থৈ দিলোঁ হটকেছত। এতিয়া আৰামছে খাই থাকিম। বেছিদিন নাযায় মই জানো, যিহেতু ঘৰত বনোৱা কেক মই বহুত ভাল পাওঁ। তো আপোনালোকে বনাব এনেদৰে। কিছুমানতো জানে, যিসকল নাজানে ধুনীয়াকৈ চাই পিনে বনাব ভিডিঅ'টো। আৰু যদি ভিডিঅ'টো আপোনালোকে চাই ভাল পালে তেন্তে লাইক কৰি দিব। আৰু চেনেলটো যদি আপোনালোক কোনোবা নতুন হয় তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰি থৈ যাব, যাতে আহিবলগীয়া ভিডিঅ'বোৰ আপোনালোকে পাই থাকে। তো লগ পাইছোঁ নতুন এটা ব্লগৰ সৈতে। বাই বাই, টেক কেয়াৰ।